কামপুৰৰ বৰগাঁৱত মাটি খনন কাৰ্য কৰি থকা অৱস্থাত উদ্ধাৰ হৈছিলে প্ৰত্নতাত্ত্বিক সমল আৰু ইয়াৰে কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। হয়, বিভিন্ন মূৰ্তি, কীৰ্তিস্তম্ভ, বিভিন্ন ধৰণৰ হাতেৰে নিৰ্মিত বুলি ক'ব লাগিব। দেখাত তেনেকুৱাই লাগিছে। হয়তো এয়া বহুত বছৰ পুৰণি যি মন্দিৰৰ কিছু অংশ ইয়াত দেখা পোৱা গৈছে। এয়া মাটি খান্দি থকা অৱস্থাত উদ্ধাৰ হৈছে আৰু এতিয়া বৰ্তমান গাঁওবাসী ৰাইজে ইয়াত পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে। গতিকে সকলোৰে লগত যোগাযোগ এয়া আধাখনীয়া হৈ আছে। ভিতৰত হয়তো ক্ৰমান্বয়ে আৰু বৃহৎ সংখ্যক মূৰ্তি কীৰ্তিস্তম্ভ পোৱাৰ আশংকাই খুব বেছি। হয়তো বহুত বছৰ আগতে পৌৰাণিক মঠ মন্দিৰসমূহ ইয়াত আছিলে আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত নতুবা সময়ৰ সোঁতত সেইসমূহ বৰ্তমান মাটিৰ তলত আছে। আপোনালোকে কি ভাবে? কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব।